ঘৰুৱা শিক্ষকৰ প্ৰহাৰত আঘাতপ্ৰাপ্ত হ'ল এটা শিশুটিক অংক শিক্ষা দিয়াৰ বাবে ঘৰতে টিউচন দিছিল শিক্ষকেৰে। কিন্তু শিক্ষকৰ প্ৰহাৰত আঘাতপ্ৰাপ্ত হোৱা শিশুটোক লৈ এতিয়া হাতীগাঁও আৰক্ষী থানাত উপস্থিত হ'লগৈ মাতৃয়ে শিক্ষয়িত্ৰীগৰাকীৰ বিৰুদ্ধে দাখিল কৰিলে এজাহাৰ। স্বাস্থ্য পৰীক্ষাটো স্পষ্ট হৈছে আঘাতৰ। মই এটা মেছেজ দিছোঁ যে আপুনি যদি মোৰ ল'ৰাটোক এইটো কাৰণেই টিউচনত নাৰাখে তেতিয়াহ'লে কিন্তু মই কমপ্লেইনটো চাইল্ড ৰাইট কমিশ্যনত দিম। তেতিয়া আৰু যদি ভালদৰে যদি আপুনি মাৰে আৰু এই কাৰণতে যদি আপুনি তাইক টিউচনত মিড অফ দি ছেশ্যন যদি আপুনি টিউচনত নাৰাখে তেতিয়াহ'লে মই কমপ্লেইন কৰিম। তেতিয়া তেওঁ কৈছে মোক মেছেজ দিছে ডু হোৱাট এভাৰ ইউ লাইক। তাৰপিছত ল'ৰাটো যেতিয়া 26 তাৰিখেও বিষাইছে 27 তাৰিখে মই প্ৰতীক্ষাত দেখাওঁতে তেওঁলোকে মোক MRI কৰিব দিলে আৰু ব্ৰেইন স্ক্ৰিনিং আৰু চাৰ্ভাইকেল স্পাইন MRI কালি মই কৰিলোঁ। কৰোঁতে আজি ৰিপৰ্ট পাইছোঁ বাওঁ ছাইড এডি ছাইডে মাৰিছে, এই ছাইডে চিভিয়াৰ ইঞ্জুৰি অফ দি চাৰ্ভাইকেল স্পাইন। গতিকে এতিয়া তেওঁক ফিজিঅ'থেৰাপি দিছে, তাক 10 দিনৰ কাৰণে ফিজিঅ'থেৰাপি নহয় মেচিন দি কিবা হিট দিব দিব সেইটো দিছে প্লাছ মেডিচিন দিছে। এতিয়া সি তললৈ কৰি লিখিব নোৱাৰে, 10 মিনিট তললৈ কৰি লিখিলে তাৰ পেইন ষ্টাৰ্ট হয়। সেইকাৰণে মই কমপ্লেইনটো থানাত আজি হাতীগাঁও থানাত কৰিছোঁ। ডিঙিত মাৰিছে, এইটো স্পাইন যিটো আমাৰ চাৰ্ভাইকেল স্পাইন এইখিনিতে কয়, এইখিনি বাওঁ ছাইডে মাৰিছে। সেইখিনিতে মাৰিলে সাধাৰণতে মানুহ মৰি যায় বেছি চিভিয়াৰকৈ লাগিলে। তেওঁ মানি লৈছে নাই? তেওঁ মানিছে। তেওঁ কৈছে বোলে মই কেতিয়াবা মাৰোঁ মই, কিন্তু মানে তেওঁ আকৌ কৈছে এওঁহে মোক মেছেজ দিছে। এতিয়া মাৰাৰ কাৰণেতো মই প্ৰচেচাৰে সেইটোৱে কৈছে মাৰিলেতো আজিকালি মাৰিব নোৱাৰে, তাকো মাৰিলেতো মাৰিলেতো মাক বাপেকে ক'বই আৰু আপুনি মাৰিব নোৱাৰে। আজিকালি নতুন শিক্ষানীতিও সেইটো কৈছে যে ল'ৰা ছোৱালীক মাৰিব নোৱাৰে আজিকালি। মাৰাটো আজিকালি টোটেলি সুপ্ৰিম কোৰ্টৰো এইটো ৰুলিং আছে যে ল'ৰা ছোৱালীক মাৰিব নোৱাৰে। মাৰিব কিয়? এটা আপোনাৰ এটা ৱৰ্ড এটা ডিছক্ৰিমিনেটৰী কথা এটা ক'ব নোৱাৰে, মেণ্টেলি হেৰাছমেণ্টো দিব নোৱাৰে, সুপ্ৰিম কোৰ্টৰ ৰুলিং। মোৰ ল'ৰাটো 7 বছৰ বয়স, নাম মুদচ্ছিৰ ইন্তেখাব। তাক মই প্ৰাইভেট টিউচনত জেচি মাৰাক বুলি এগৰাকী, তেওঁ লিটিল ফ্লাৱাৰত মেথছ টিচাৰ হয়, সিহঁতক মেথছ শিকায়। তেওঁ তাত প্ৰাইভেট টিউচনত মই পঠিয়াইছিলোঁ। পঠিয়াওঁতে 25 আগষ্টৰ দিনা সি টিউচনৰ পৰা আহি পেলাই বহুত কান্দিছে। তেতিয়া মই তাক সুধিলোঁ যে কি হ'ল। প্ৰথমতে সি কোৱা নাই, মই তাক সুধিলোঁ কিয় কান্দি আছা তুমি? তেতিয়া সি মোক ক'লে মিছে মোক মাৰিছে। তেতিয়া মই তাৰ কথাটো বিশ্বাস কৰিছোঁ আৰু তাৰ লগৰ এজনক মই ফোন কৰি কনফাৰ্ম কৰিছিলোঁ কথাটো। লগৰজনে মোক ক'লে হয় মেম। মই বোলো বাবা আজি কি হৈছিলে টিউচন ক্লাছত? বোলে মোক মুদচ্ছিৰক মিছে মাৰিছে। তেতিয়া মই মিছক ফোন কৰিলোঁ। ফোন কৰি মই ক'লোঁ, মই খুব বিনম্ৰভাৱে কৈছোঁ যে মেম আপুনি মুদচ্ছিৰক মাৰিছিলে নেকি? আজি খুব কান্দিছে। তেওঁ মোক কৈছে ড'ণ্ট চেণ্ড হিম টু দি টিউচন ক্লাছ এগেইন। মিছা কথা কয়। তেতিয়া মই তাৰপিছত তেওঁ ফোনটো কাটি দিলে। মই তাৰপিছত বাৰে প্ৰতি তেওঁক ফোন কৰিছোঁ, তেওঁ ফোনটো নুঠায়। তাৰপিছত মই তেওঁক এটা মেছেজ দিছোঁ যে হোৱাটছআপত যে আপুনি যদি মোৰ ল'ৰাটোক